হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সেইদিনাখনে আপোনালোকক জোৰোণ দেখাইছোঁ, আজি সেইখনেই বিয়া হয়। তো আজি মানে বিয়া সেইখনেই হয়, চিৰিয়েলি মানে এটা এটাকৈ দেখাই আছোঁ, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু আজি পানী উঠাব যাম, এতিয়া নীতি নিয়মখিনি দেখাই থাকিম, চাই থাকিব। যিসকলে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে পুৰণা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। প্ৰথম গণেশেৰে আৰম্ভ কৰিলোঁ। গণেশ বাবা ধুনীয়াকৈ সজাইছে, এনেকৈ বিয়াৰ এইটো এণ্ট্ৰেঞ্চ হয়। এইবিলাক চব আমাৰ এইফালে খোৱাৰ এয়া ব্যৱস্থা যোগাৰ কৰিছে। এইফালে এনেকৈ এইটো আপোনাৰ ফৰেষ্ট গেটৰ যিটো কল্পনা বিবাহ ভৱন সেইটো হয়। এইফালে এনেকৈ উঠিব লাগে, এনেকৈ উঠিব লাগিব। যিসকলে এইটো বিবাহ ভৱনত আহিছে গম পাব। মানুহ ভৰ্তি হৈ গ'ল। পানী উঠাব যাম এতিয়া, ভিডিঅ'বিলাক চাই থাকিব, এটা এটাকৈ দেখাই আছোঁ ষ্টেপ। পানীত উঠাব গৈ আছোঁ, বেণ্ড পাৰ্টি বজাই আছে। পানী উঠাব যোৱা ফূৰ্তিটোৱে বেলেগ। আমি কি হ'ল মা, কি হ'ল? একো নহয় ব'লা। আহি পালোঁ বশিষ্ঠত পানী উঠাব। এয়া কইনাৰ মাক হয়, এয়া বৰমা। এইবিলাক আহি পালে। ইয়াতো কিবা নাম চাম হৈ আছে। পানী উঠোৱা মানুহ আহি গ'ল। এয়া এইটো হ'ল সন্ধ্যা ললিতা কান্তা। বশিষ্ঠ মুনিৰ অভিশপ্ত এইটো আছিলে। এইটো আপুনি যদি গা চা ধুৱে হেৰি কৰে, পবিত্ৰ হয়, মানে শুদ্ধি কৰিব যে কৰে, ইয়াতে আহিব পাৰে, শুদ্ধি কৰে ইয়াতে, এইখিনি জেগাত এখনত। এইটো এই তিনিটা যে বৈ আহিছে, এইটো সন্ধ্যা ললিতা কান্তা। নখ কটা নিয়ম এনে অকণমান লগাই দিয়া, গোটেই কাটিলে নখৰ শ্বেপটো নষ্ট হৈ যাব। এনে লগাই দিয়া, এনেকৈ গোটেইকেইটা দি দিয়া। ভায়েকে নখ কাটিছে, আজিকালি নাপিত নাহে, আহিব নোখোজে। সেইকাৰণে মোৰ সময়তো মোৰ ভাইটিয়ে মামাৰ ল'ৰাই নখ কাটি দিছিলে। হালধিৰে গা ধুৱাব কইনাক, এতিয়া ধুৱাই আছে। কইনাক পানী ঢালি আছে। এইবাৰ পূৰা কলহ ঢালিব এতিয়া।
খানা পিনা খালোঁ এয়া দৈ মিঠাই কইনা গা চা ধুৱাই মেলি একদম পেট পূজা কৰি ল'লোঁ বহুত ভোক লাগি গৈছে চবেই এইবিলাক আইটেম আমি ইয়াত ৰাতি আহি গ'লোঁ দৰাৰ চাপত বাপৰে বাপ কইনা একদম ফিটিং হৈ আছে দেই যাবৰ কাৰণে দৰা কইনাৰ জৰিটো চাই লওক এয়া দৰা কইনাক আশীৰ্বাদ দিব ওলাইছে ভকতসকলে মানে এখেতসকলৰ এয়া হৈছে শংকৰীয়া বিয়া সেইকাৰণে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিব যাতে মোৰ ভাল হয়